নমস্কাৰ। আজি মোৰ ককা খুৰী এটা কবিতা পাঠ কৰিব লৈছোঁ। কবিতাটোৰ শিৰোনাম ককা। সিদিনা বৌদ্ধ পূৰ্ণিমা, যোনটো আকাশত ডাঙৰকৈ ওলমি আছিল, কিন্তু সন্ধিয়াটোৱেহে আমাৰ ঘৰলৈ অবাঞ্ছিতভাৱেই কঢ়ি আনিছিল মৃত্যু খবৰ। জান, মই যে কান্দিব পৰা নাছিলো। আৰু জান, মা, বৰমা, খুৰী, ভাইটিহঁতৰ কান্দোন দেখি মই পাগলৰ দৰে হাঁহিছিলোহে। মৃত্যু এক সত্য, সুন্দৰ আৰু পবিত্ৰ। মই অনুভৱ কৰিছিলো চোতালত নিথৰ হৈ পৰি থকা তোৰ মৃতদেহটো দেখি। শ্মশান যাত্ৰাত ময়ো গৈছিলো তোক কান্ধত তুলি লৈ যোৱা খুৰাহঁতৰ পাছে পাছে, আৰু বহুত মানুহ গৈছিল তোৰ পাছে পাছে। তোৰ গাত প্ৰথম তুলি দিয়া খৰিচটা দেখি চিঞৰি উঠিছিলো, নিদিবি মোৰ ককাই দুখ পাব বুলি। নাই, মোৰ কথা কোনেও নুশুনিলে। তাৰ পাছত খুৰাহঁতক এয়া দেখি আৰু বেছিকৈ ভাগি পৰিলো। তাৰ পিছত যে ককা তোক সিহঁতে জুই নিদিছিল। মই মাতিব পৰা নাছিলো, মাথো চাই ৰৈছিলো। ভাবিছিলো জীৱন কি, য'ত সকলো আছে কিন্তু সকলো শূন্য। কিন্তু সকলো শূন্য হৈ ছাই হৈ মিলি যায় মাতৃৰ সৈতে। এয়াই জীৱন। আইতাকো লৈ আহিছিল শ্মশানলৈ। জাপি দিছিল আইতাও তোৰ গাত এচটা খৰি। তাৰপিছত ঘৰৰ এজন এজনকৈ সকলো। মই যেন বাধ্য হলো মানুহবোৰৰ কথা। খৰি নিদিলে বোলে মৃতকক বেয়া পোৱা হয়। সেয়ে তোক ভাল পোৱাৰ প্ৰমাণ দিবলৈ দপ দপকৈ জ্বলি থকা জুইৰ মাজলৈ দলিয়াই দিছিলো এচটা খৰি। আইতাৰ কাষলৈ মই যে একেবাৰে যাব নোৱাৰা হৈ গৈছিল। তোৰ অনুপস্থিতিত আইতা শূন্য হৈ গৈছিল। ঘৰৰ পৰিৱেশটো দেখি মই বুকুৰ বিষত ছটফটাই ফুৰিছিলো। ককা, তোৰ মৃত্যু যে মোক বহুত শিকাই গ'ল। জীৱন কি, মৃত্যু কি, পৃথিৱী কি। মাজ ৰাতি সাৰ পাই বুকু শূন্যতা বৰকৈ অনুভৱ কৰিব ধৰিলো। ককা, তই আমাক ভগাই দিয়া সেই পকা মিঠৈটোৰ সোৱাদ এতিয়াও লাগি আছে জিভাত। বাইদেউ ৰাহুল মানসতে এইটো কথা প্ৰায়ে কয়। সিহঁতে তোক বৰকৈ অনুভৱ কৰেও। মা, বৰমা, খুৰীহঁতেও লগ হ'লে তোৰ কথাকে আলোচনা কৰে। আৰু পাপা, বৰ্তা, খুৰাহঁতেও ঘৰখন দুৰ্বল হৈ যাব বুলিয়ে তোৰ কথা নকয়। জান ককা, আইতাই এতিয়াও কান্দে তোৰ ওচৰলৈ যাম বুলি কৈ। ককা, তোৰ অনুপস্থিতিত ঘৰখন বৰ শূন্য শূন্য লাগে, যেন ঘৰখনৰ মুঠস্থটোৱেই নাই। তোৰ ধেমেলীয়া কথাই ঘৰখন আনন্দমুখৰ কৰি ৰখা পৰিৱেশটো যেন আজি ক'ৰবাত লুকাই গৈছে। আমি জীয়াই আছো। সেয়ে ককা, আমি সময়ৰ সৈতে খোজ মিলাই যাব লাগিব, কাৰণ ৰৈ যোৱাটো জীৱন হ'ব নোৱাৰে। আৰু এদিন তই যে কৈছিলি, জীৱনত যিয়েই নহওক কাম কৰি যা, তেতিয়াহে মুক্তি পাবি। সেয়ে ককা, আমাৰ ঘৰত এতিয়াও পুৱা সন্ধিয়া তই ভাল পোৱা সেই মন মন্দিৰ ধূপকে জ্বলাও। কিন্তু কি জান, আজিকালি এটা কথা বেয়াও লাগে। তোৰ দৰে পুৱা গধূলি গোসাঁই ঘৰত তাল বজাই নাম নলয় বাবে। ককা, তোৰ মৰমৰ খোলটো ডাঙৰ দাই যতৰে থৈছে, আৰু তোৰ স্থান ডাঙৰ দাক
গাঁৱৰ লোকসকলে দিলে। বাৰু ককা, এতিয়া আৰু হ'ব ন, ৰাতিপুৱাবোৰে হ'ল। সেয়া পেহীৰ কুকুৰাটোৱে ডাকেই দিলে। এতিয়া অলপ শু, নহ'লে কাইলৈ মূৰৰ বিষত একো কৰিবকে নোৱাৰিম। তোক আৰু এটা কথা ক'বলৈ থাকিলে নহয়। মোৰ যে পঢ়া টেবুলৰ পিছফালে থকা চকীখনত এতিয়াও তই কিতাপ পঢ়ি থকা যেনেই লাগে। হ'ব দে, ধন্যবাদ।